Hey guys, welcome to my YouTube channel. আজি আমি যাম বৰপেটাত ক'ত যাম এতিয়া নকওঁ আপোনালোকে নিজে ভিডিঅ'টো গাড়ী চাওঁ আপোনালোকে নিজে ভিডিঅ'টো এখলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ So guys, আমি এতিয়া আহি পালো পাটগবখি সত্ৰৰ পৰা আহি পালো আৰু ইয়াৰে লগতে মানে বেছি দূৰ নহয় অলপ মানে হয় গণকুচি বুলি কয় ইয়াতে শ্ৰী শ্ৰী মাধৱদেৱৰ সত্ৰ এখন আছে আৰু ইয়াত এইখন গেট হয় পুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এইখন সত্ৰ হয় ইয়াত ভিতৰত আমি সোমাই যাম গেটৰ পৰা আৰু এইখন চাওক আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এইখন সত্ৰত জীৱনৰ 18 বছৰ 6 মাহ কাল কটাইছিলে আৰু স্থাপিত হৈছিল 1536 পৰা 35 চনত তো এতিয়া আমি ভিতৰলৈ যাওঁ আৰু আপোনালোকক ভিতৰৰ পৰা দেখাই আছো বস্তুবিলাক এইখন গেট হয় গণকুচি সত্ৰ এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম গেটখন ফাষ্ট খুলিব লাগিব অবিয়াসলি গেটখন খুলিবই লাগিব ন তেতিয়া আমি ভিতৰ সোমাই যাব পাৰিম তো এতিয়া আমি গেটখন খুলো আৰু ভিতৰলৈ সোমাই যাওঁ আৰু এইটো ভিতৰৰ পৰিৱেশ হয় আৰু সত্ৰৰ যিকোনো বস্তু বিনা অনুমতিত আপোনালোকে নিনিব কিন্তু আৰু মই নিনিও আপোনালোকেও নিনিব কিন্তু কি মজা লাগে যে কি ধুনীয়া মানে ওয়াও কিমান সাফা ন এতিয়া আপোনালোকক বস্তুবিলাক দেখাম ধুনীয়াকৈ যদি গেট খোলা থাকে অবিয়াসলি গেট বন্ধই থাকিব পাৰে খন মেইন হয় কিন্তু গেটখন বন্ধ আছে আৰু মহিলাটো ভিতৰলৈ যাবই নোৱাৰে মহিলা ভিতৰলৈ যোৱা নিষেধ ইয়াত লিখাই আছে মহিলা ভিতৰলৈ যোৱা নিষেধ কিন্তু ইয়াত এতিয়া তালা মাৰাও আছে মন্দিৰৰ দৰ্জাখন বন্ধ আছিলে ককাই আমি অহা কাৰণে স্পেশালি দৰ্জাখন খুলি দিলে আৰু আপোনালোককো মন্দিৰৰ ভিতৰৰখিনি দেখাম বুলি ভাবিছিলো তো ককাই খুলি দিলে যিহেতু মন্দিৰৰ ভিতৰখিনি চাই লওক আপোনালোকে এবাৰ এখন ফুলৰ বাগিচা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে এই ফুল গছ ৰুইছিল মানে বাগিচাখন ৰুইছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই ফুল ছিঙিব নোৱাৰি আৰু চুব নোৱাৰি মানে নিষেধ ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে বাগিচাখন কিমান ধুনীয়াকৈ হে কৰিছিল মানে এইটো শ্ৰী শ্ৰী ৰামাতাৰ তিথি হয় ককা অলপমান কৈ দিয়কচোন ইয়াৰে বিষয়ে ইয়াত মানে ৰিসেন্টলি এটা কেছো হৈছিল ন তাৰ ওপৰত কৈ দিয়কচোন অলপমান কথা এইটো হৈছে মহাপুৰুষ মাধৱদেৱৰ প্ৰথম শিষ্য এখেতে সশৰীৰে গুচি গৈছিল তাৰমানে তেওঁৰ আত্মাটো নাপলাক কোনো বিচাৰি বুজিছে সশৰীৰে গুচি গৈছিল তেখেতৰ এইটো ভিঠা আছিল তাতে এখন আসন আছিল আসনখন এটা কোনোবা দুৰ্ভিক্ষই আহি মাত্ৰ এই জ্বলাই দিছে জ্বলাই দিয়ে বাহিৰত আনি মাত্ৰ গোটা সম্পূৰ্ণ কৰি জ্বলাই ফেলিছে তাৰ পাছত আমাৰ দুজন কৰ্মচাৰী আছিল ইয়াতে মিস্ত্ৰী কাম কৰা তেওঁলোকে দেখা পাই মাত্ৰ তাক ধৰি মাত্ৰ অলপ বান্ধি থৈছিল বান্ধি থৈ আমি ৰাইজে চববিলাক আহি মাত্ৰ পুলিচেও আহিল পুলিচে আহি পুলিচে লৈ গুচি গ'ল হেৰিটো তেওঁলোকেও কৈছে যে ই পাগল কেতকুচিত এটা লক্ষী মন্দিৰ আছিল সেই লক্ষী মন্দিৰৰো জ্বলাই দিছিল এই ল'ৰাটোৱে আৰু আমাৰ ইয়াতো এইটো জ্বলাই দিছে সিয়ে কিন্তু তেওঁলোকে কৈছে যে পাগল সি থানাক নিমিত্ত কিছু সময় ৰাখি আৰু এৰি দিছে পাগল ইয়াতে জ্বলাইছিলে ন ইয়াৰ পৰা আনি ইয়াতে জ্বলাই দিছে জ্বলাইছিল ভিতৰতে তাৰে পৰা টানি আনি ইয়াতে জ্বলাই দিছে ইয়াতে কিমান মাহ আছিলে 18 বছৰ 6 মাহ আছিল তেওঁৰ প্ৰধান শিষ্য আছিল এইটো তো ইয়াতে আসনখন ভিতৰত আছিলে ন আসনখন ভিতৰত আছিলে ভিতৰত আছিল
ভিতৰত আছিলে আসনখন কিন্তু ইয়াত আনি পেলাই জ্বলাইছিলে জ্বলাইছিল তাতে তাৰে পৰা টানি আনিছে টানি আনি ইয়াতে সম্পূৰ্ণ পুৰি পেলাইছে কিন্তু আসনখন এতিয়া নতুনকৈ বনাই আছে কমপ্লিট হোৱা নাই ন বনৰ কাৰণে হেৰি কৰিছে কমপ্লিট হোৱা নাই ইতিমধ্যে কালি এই খবৰ ল'বাই এইটো ভূখণ্ডা হয় ভূখণ্ডাক এতিয়া মাতিম আমি আগত যে কৈ আছে